গৰমকো নেওচি আজি জুইত বনোৱা হাঁহ আৰু কোমোৰা খাব লৈছোঁ। ঘৰৰে কোমোৰা আছিলে, সেইকাৰণে দেউতাই বজাৰত গৈ হাঁহ মাংস অলপ লৈ আনিলে। আৰু ময়ো ভাবিলোঁ যে জুইত বনালে খাবলৈ টেষ্ট হ'ব। সেইকাৰণে মায়ে জুইখিনি জ্বলাই দিলে আৰু মই একদম বনাবলৈ লাগি গ'লোঁ। সকলোৱে অৱশ্যে হাঁহ মাংস বনাব জানেই, তথাপিও মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকক এবাৰ দেখাইছোঁ। তেলখিনি গৰম হোৱাত তেজপাত, জলকীয়া এটা আৰু পিঁয়াজ দি অকণমান ভাজি লৈ আদা নহৰুখিনিও তাতেই দি দিছোঁ। তেলত দিলে খাবলৈ অলপ সোৱাদ হয় আৰু তাৰ পাছত এয়া মাংসখিনি দি দিছোঁ। আৰু মাংসখিনিত মই বিশেষ একো মছলাই ব্যৱহাৰ নকৰোঁ। আদা নহৰু প্ৰথমতে দিলোঁৱেই আৰু এতিয়া অকণমান জালুক জিৰা গুড়ি দিছোঁ আৰু লাষ্টত অকণমান লং আৰু ইলাচি পিচি দি দিম। আৰু কোমোৰা কেইপিচ মই ডাঙৰ ডাঙৰকৈ দিছোঁ, কাৰণ মাংসত দিয়া কোমোৰা কেইপিচ খাবলৈ বহুত সোৱাদ হয়। সেইকাৰণে পিছত খাই ভাল লাগিব, ময়ো খাই ভাল পাওঁ, দেউতাইও খাই ভাল পায়, সেইকাৰণে এনেকেই দি দিছোঁ। আৰু লাহে লাহে এতিয়া অলপ অলপকৈ পানী দি উতলিব দিছোঁ। আৰু এয়া লাষ্টত মোৰ হাঁহ মাংস ৰেডি হৈ গ'ল। এতিয়া পিছে খোৱাহে কথা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।